আপোনালোকে দেখিব বালি না বেগনা তো যাও গাইস আমার বাড়িতে তো গাইস পেৰাখন খুলিব লাগিব এবাৰ এনেকে দুৱাৰখন খুলিলোঁ আমি আহিলোঁ এইবিলাক লাই দেখক এই যে বেগনাবিলাক ফুলিছে নে নাই দেখাই নাপালোঁ গাইস বেগনাই দেখা নাপাওঁ ই দেখতে দেখিছোঁ গাইস পিলটুং মিনি গাইস তো গাইস ও এইটো এতিয়া দেখিছোঁ বহুত ডাঙৰ হৈছে খাব বিৰাট মজা লাগে ৰে আপোনালোকে চাওক এইটো গাইস ডাঙৰ হৈছে কিন্তু আৰু কেইদিনমান আগলে ভালকৈ হৈ যাব এটা হৈছে আৰু দেখিছোঁ এইটা গাইস দুটা আছে ইয়াতে বাপৰে পা ইমান ডাঙৰ হৈছে গাইস এইবিলাক দেখক ইমান ডাঙৰ ডাঙৰ তো বালিজানা বেঙনা খাই কেনেকুৱা লাগে গাইস পিঠা খাই আছে উৰুকাৰ পিঠা তো বিহুত কোনে কোনে পিঠা খাল জনাব কমেণ্ট কৰি এইটো এটা দেখক বহুত ডাঙৰ হৈছে গাইস এইটো এটা তো গাইস বেঙনাই এইবিলাক দেখক এইবিলাক লাই হৈছে তো গাইস আপোনালোকক এটা নতুন বস্তু দেখাই আছোঁ এইটো এটা মানে এই ৰঙা ৰঙা গাছটো যে দেখিছে এইটো গাছটো ৰঙা নহয় অৱশ্যে তলফালে অলপ মানে পাৰ্পল কালাৰ ওপৰফালে অলপ ব্লেক তো এই গাছটো হ'ল মানে ৰঙা কি কয় ভাইটি ৰঙা মিঠা আলু তো আপোনালোকে মিঠা আলু দেখিছে কিন্তু ৰঙা মিঠা আলু মানে দেখাই নাই আপোনালোকে বোধে তো কোনে কোনে দেখিছে জনাব এইবিলাক গাছগিলা দেখক এনেকৈ আপোনালোকে দেখক কলগছো আছে গাইস তো এইটো আপুনি খাইছেনে নাই বঢ়িয়া লাগে মানে কেনেকুৱা লাগে মানে চাহৰ লগতো খোৱা যায় আৰু এনেও খোৱা যায় হয় নেকি সিজাব লাগে তো এইটো মেইন মূৰাটো ক'ত হৈছে এতিয়া ফলে ক'ত এইটো মাটিৰ তলত না ওপৰতে ফলে মাটিৰ তলত ফলে তো আপোনালোকে চাই থাকক মাটিৰ তলত ফলে কিন্তু এতিয়া হোৱা নাই চাগে হোৱা নাই না এতিয়া মানে এইটো কিমান দিন লাগে মানে গাছডাল ৰুওঁতে কিমান দিন লাগে আৰু মানে কেতিয়া হয় গাছডাল ৰুওঁতে আমি ঠাণ্ডাৰ দিনত কিন্তু হ'ব কাৰণে কোৱা নাযায় দিন লাগে কোৱা নাযাব এবছৰ মিনা লাগে কিজান হয় না এবছৰ মিনাত হৈ যায় গাইস আৰু কি দেখাম আরতো নাই আপোনালোকক ইফালে যাই কিনে এবাৰ দেখাও এইটো জলকীয়া ৰৈছে এইটো ফুট জলকীয়া হয় ফুট জলকীয়াৰ গাছ মোৰ পেহী আহিছে চাব কাৰণে অ ৰহি হৈছে বোলে